নমস্কাৰ প্ৰিয় দৰ্শক চাওক বিজেপি নেতাকৰ্মীসকলৰ যদি আপোনালোকে চৰিত্ৰ চাব যায় তেতিয়াহ'লে কিছু বিজেপি নেতাৰ চৰিত্ৰ আপোনালোকে এনেকুৱা ধৰণৰ দেখা পাব তেওঁলোকৰ এটা মেনিয়া হৈ গৈছে যে মুছলিমসকলক টাৰ্গেট বনাই আচলতে ৰাজনীতি আৰম্ভ কৰে বিভিন্ন সময়ত মুছলিমসকলক টাৰ্গেট বনাই তেওঁলোকৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ কাৰণে অহু পুৰুষাৰ্থ কৰি আহিছে আপোনালোকে ইতিমধ্যে গম পাইছে যোৱা এই শিলাদিত্যই যি 5 বছৰ কাল এক বিতৰ্কিত মুছলিম বিদ্বেষী মনোভাৱেৰে বিতৰ্কিত মন্তব্য অসমত উত্থাপন কৰি আহিছিল আৰু সেই বিতৰ্কিত মন্তব্যৰ কাৰণে অসমত এতিয়াও কিছু অশান্ত পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু এই বিতৰ্কিত মন্তব্য আচলতে কৰাৰ কাৰণে তেওঁলোকৰ যি ষ্টেটাছ আপোনালোকে যদি অধ্যয়ন কৰিবলৈ যায় এজন মন্ত্ৰীক হয়তো অসমৰ প্ৰত্যেকজন জনতাই চিনি নাপাব পাৰে কিন্তু এনেকুৱা ধৰণৰ শিলাদিত্যক অসমৰ প্ৰত্যেকজন জনতাই চিনি পোৱাৰ উপৰিও বাহিৰা ষ্টেট ৰাজ্যসমূহৰ জনতাও চিনি পাবলৈ সমৰ্থ হৈছে সিফ এক বিতৰ্কিত মন্তব্যৰ কাৰণে আৰু সেই একেই পন্থা অৱলম্বন কৰিলে একেই পথ অৱলম্বন কৰিলে আন এগৰাকী বিজেপি এমএলএ প্ৰশান্ত ফুকন তেখেতে দুদিন আগত আন এক বিতৰ্কিত মন্তব্য উত্থাপন কৰিলে যে 90% মুছলমান বিজেপিক ভোট দিয়া নাই অৰ্থাৎ 90% মুছলমানে বিজেপিক ভোট দিয়া নাই 90% হিন্দুৱে বিজেপিক ভোট দিছে আৰু মাইনৰিটি মুছলমানখিনিক গাইগৰুৰ লগত তুলনা কৰিলে আপোনালোকে প্ৰথমে চাওক এই ভিডিঅ'টো ইতিমধ্যে আপোনালোকে চাইছে তথাপিও এই ব্যক্তিসকলৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা আচলতে গ্ৰহণ কৰিব পৰা যায় অসমৰ ৰাইজে তাৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো বনাইছো প্ৰথমে চাওক এই ভিডিঅ'টো 90% হিন্দু মানুহে বিজেপিক ভোট দিলে আৰু 90% মুছলমান মানুহে হিন্দু বিজেপিক ভোট নাই দিয়া এটা মূল কথাটো হ'ল সঁচাকৈ যদি গাখীৰ দিয়া নাই গৰু এজনীক দানা খুৱাই থাকি কি লাভ প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপুনি 90% মুছলমানে বিজেপিক ভোট দিয়া নাই বুলি আপুনি উত্থাপন কৰিলে আৰু 90% হিন্দুৱে বিজেপিক ভোট দিছে আপুনি এই কথাটো উত্থাপন কৰিলে এই সমীক্ষাটো আপুনি ক'ত পালে আপোনাক মই প্ৰত্যুত্তৰ বিচাৰিম অৰ্থাৎ অসমৰ প্ৰতিজন জনতাই আপোনাৰ পৰা প্ৰত্যুত্তৰ বিচাৰিব এই সমীক্ষাটো আপুনি ক'ত পালে আৰু এই সমীক্ষাটোৰ ওপৰত ভিত্তি কৰি আপুনি প্ৰত্যুত্তৰ দিব লাগিব অসমৰ জনতাক প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপুনি যদি এই সমীক্ষাটোৰ প্ৰত্যুত্তৰ দিব নোৱাৰে তেনেহ'লে আমি বুজি ল'ম অসমৰ প্ৰত্যেকজন জনতাই বুজি ল'ব নিশ্চয়কৈ আপোনাৰ লগতে হয়তো আপোনাৰ দল যি বিজেপি দলটোৱে হয়তো ইভিএম মিচিং কিনিবলৈ সমৰ্থ হ'ল নেকি এনেকুৱা ধৰণৰ আমাৰ প্ৰশ্নোত্তৰ থাকিব আমাৰ আশাস ৰৈ যাব গতিকে আপুনি প্ৰত্যুত্তৰ দিব প্ৰতিজন অসমৰ জনতা অপেক্ষাত আছে প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপুনি মাইনৰিটি মুছলমানখিনিক গাইগৰুৰ লগত তুলনা কৰিলে আপুনি এই কথাটো বুজাই দিলে যে আপোনাৰ চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰ যেতিয়া গঠন হ'ব তেতিয়া যি এই মাইনৰিটি মুছলমানখিনিৰ কোনো অধিকাৰ নাথাকে এই কথাটো আপুনি বুজাই দিলে আপুনিও এই কথাটো বুজি লওক যে আপুনি এনেকুৱা এখন দেশত বসবাস কৰি আছে যি দেশৰ এখন সংবিধান আছে আপুনি হয়তো পাহৰি গ'ল আৰু এই সংবিধানে আমাক সম্পূৰ্ণ ইকুৱেলিটি দিছে এই সংবিধান যেতিয়া নাছিল ভাৰত যেতিয়া স্বাধীন হোৱা নাছিল তেতিয়া সম্পূৰ্ণ এছাম ব্যক্তিয়ে তলৰ শ্ৰেণীক সম্পূৰ্ণ শোষণ কৰিছিল হস্তক্ষেপ কৰিছিল মানুহ বুলি পৰিচয় দিয়া নাছিল কিন্তু আমাৰ এই সংবিধানে সম্পূৰ্ণ স্বাধীন দিলে প্ৰতিজন জনতা সমান হয় ইকুৱেলিটি দিলে গতিকে আপুনি এই কথাটো বুজি থওক প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপোনাৰ যিটো সমীক্ষা 90% হিন্দু মানুহে বিজেপিক ভোট দিলে আৰু 90% মুছলমান মানুহে বিজেপিক ভোট নিদিলে এই সমীক্ষাটো অকমান সময়ৰ কাৰণে যদি মই মানি লওঁ তেনেহ'লে মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি অকমান সময়ৰ কাৰণে ভাবি চাইছেনে 90% মুছলমান মানুহে বিজেপিক কিয় ভোট নিদিলে আপোনাৰ যি দল বিজেপি দলটোৱে অকমান সময়ৰ কাৰণে ভাবি চাইছেনে এই 90% মুছলমান মানুহে বিজেপিত কিয় ভোট নিদিলে প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপুনি হীৰেণ গোহাঁইক চিনি পায় বুদ্ধিজীৱী আখ্যায়িত হীৰেণ গোহাঁই চাফ মানা কৰি দিছিল বিজেপিক ভোট দিবলৈ কিয় তেখেত কি মুছলমান সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে তেখেতৰ যি সদৌ ছাত্ৰ যিখিনি ছাত্ৰকৰ্মী এইসকলে প্ৰতিবাদ সাব্যস্ত ৰাখিছিল চৰকাৰখনৰ বিৰুদ্ধে এইসকল কি মুছলমান অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈৰ লগতে যি কৰ্মীসকল আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকল এইসকল কি সম্পূৰ্ণ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাখিছিল এইসকল কি মুছলমান য'ত সংবাদ মাধ্যম ওলাই আহিছিল অজিত কুমাৰ ভূঞা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল নিতুমণি শইকীয়া ডাঙৰীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল এইসকল কি মুছলমান
প্ৰশান্ত ফুকন ডাঙৰীয়াদেৱ আপুনি যিটো সমীক্ষা দিলে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধিৰ কাৰণে আপোনাৰ ষ্টেটাছ লাভালাভৰ কাৰণে কিছুমানক ৰাজি খুচি কৰাৰ কাৰণে আপুনি কিছুমান মন্তব্য বিতৰ্কিত মন্তব্য প্ৰেৰণ কৰিলে চাহে অসম অশান্ত পৰিৱেশত থাকক চাহে অসম টুকুৰা টুকুৰ হওক কিন্তু আপোনালোকৰ নেতাসকলৰ এনেকুৱা ভূক্ষেপ নাই অসমখনৰ ওপৰত সিৰ্ফ আপোনালোকৰ ষ্টেটাছ বৃদ্ধি কৰাৰ কাৰণে কিছুমান মন্তব্য প্ৰেৰণ কৰি আহিছে কিন্তু আপুনি এই কথাটো মনত ৰাখক এজন খিলঞ্জীয়া অসমীয়া হিচাপে প্ৰতিজন খিলঞ্জীয়া অসমীয়াই এই ক্ষেত্ৰত বিজেপিৰ যি কৰ্ম সেই কৰ্মৰ ক্ষেত্ৰত বিৰুদ্ধাচৰণ কৰাটো বাঞ্ছনীয় আছিল কাৰণ যিটো সময়ত লোকসভাৰ প্ৰাক্ষণত এই বিজেপি চৰকাৰখনে আপোনাৰ এই দলটোৱে অৰ্থাৎ বিজেপি চৰকাৰ গঠন কৰাৰ প্ৰাক মুহূৰ্তত কৈছিলে অসমৰ যি সমস্যা বিদেশী সমস্যা মষিমূৰ কৰিম বুলি কৈছিলে কিন্তু যি 5 বছৰ বিজেপি চৰকাৰখনে কাৰ্যকাল চলালে এই বিদেশী সমস্যা মষিমূৰ কৰাৰ দূৰৰ কথা তাৰ ওপৰত আৰু ডাবল বিদেশী সমস্যা জাপি দিয়াৰ কাৰণে এখন বিল প্ৰস্তুত কৰি উলিয়ালে আৰু এই বিলখন সম্পূৰ্ণ এই সকল ব্যক্তিয়ে বিৰুদ্ধাচৰণ কৰিছিল তাত মুছলমানসকলে বিৰুদ্ধাচৰণ কৰিছিল তাত সংবাদ মাধ্যম বিৰুদ্ধাচৰণ কৰিছিল হিন্দু ব্যক্তিসকল বিৰুদ্ধাচৰণ কৰিছিল কোনো ধৰ্মৰ কথা আহি নপৰে এজন প্ৰকৃত খিলঞ্জীয়া অসমীয়া হিচাপে এই বিলখনৰ ওপৰত বিৰুদ্ধাচৰণ কৰাটো বাঞ্ছনীয় আছিল আৰু এই সকল ব্যক্তিৰ লগতে প্ৰতিজন অসমীয়া খিলঞ্জীয়াই ইয়াৰ বিৰুদ্ধাচৰণ কৰিছিল অসমবাসী ৰাইজ আপোনালোকক মই কাতৰে অনুৰোধ কৰিম এই নেতাসকলৰ যি বিতৰ্কিত মন্তব্যৰ কাৰণে অসমত এতিয়াও অশান্ত পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে আৰু বিভিন্ন সময়ত এই সকল নেতাই বিভিন্ন নিজকে জনপ্ৰিয়তা অৰ্জন কৰাৰ অৰ্থে নিজকে ষ্টেটাছ বৃদ্ধি কৰাৰ অৰ্থে অসমখন লাগে টুকুৰা টুকুৰে হওক এই সকল ব্যক্তিৰ ভূক্ষেপ নাই কিন্তু তেওঁলোকৰ ষ্টেটাছ বাঢ়িবই লাগিব এনেকুৱা ধৰণৰ মনোকামনাৰে তেখেতসকলে বিতৰ্কিত মন্তব্য উত্থাপন কৰি আহে গতিকে আমি প্ৰতিজন খিলঞ্জীয়া অসমীয়াই আমি এই সকল নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাখিব লাগিব এই সকল নেতাৰ বিৰুদ্ধে আমি মন্তব্য প্ৰকাশ কৰিব লাগিব আৰু এই মন্তব্য প্ৰকাশ কৰাৰ কাৰণে মোৰ এই আছামিজ খেলপাৰ চেনেল যিটো আজিৰ এই ভিডিঅ'টোৰ যি কমেণ্টত আপোনালোকে লিখক এই সকল নেতাৰ বিৰুদ্ধে আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে আমি আমাৰ যি ভাতৃত্ববোধ আমাৰ এই ভাতৃত্ববোধ হিন্দু মুছলমান খ্ৰীষ্টান জন উভয়ে এক মিলাপ্ৰীতিৰে বসবাস কৰিবলৈ সমৰ্থ হ'ম তাৰ কাৰণে আপোনালোকে লিখক কমেণ্টত আপোনালোকৰ মতামত আৰু আপোনালোকৰ যি বন্ধু বান্ধৱী আছে এই বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিজন খিলঞ্জীয়া অসমীয়াই বুজিব পাৰে এই নেতাসকলৰ যি মানে ভাৱামূৰ্তি তেখেতসকলে যি জনপ্ৰিয়তা অৰ্জন কৰাৰ কাৰণে চাহে অসমখন টুকুৰা টুকুৰ হওক তেখেতসকলৰ কোনো ভূক্ষেপ নাই এই ক্ষেত্ৰত মাত্ৰ তেখেতসকলৰ বৃদ্ধি হ'ব লাগে ষ্টেটাছ গতিকে আপোনালোকে লিখক আপোনালোকৰ মতামত আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো সম্পূৰ্ণ অসমৰ প্ৰতিজন জনতালৈ চ' আজিলৈ ইমানে ধন্যবাদ জয় আই অসম